নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আজি মই এই ভিডিঅ'টোত ব্লাৰৰ বিষয়ে কথা পাতিম, কেনেকৈ ব্লাৰ কৰিব পাৰি। এতিয়া এই ভিডিঅ'টো আগৰ ভিডিঅ'টো আমি লৈ ললো ইয়াতে টাইমলাইনত লোৱাৰ পিছত এতিয়া ব্লাৰ কৰিবলৈ হ'লে আমি কি কৰিব পাৰো, ফিল্টাৰত যাব পাৰো। ফিল্টাৰত গৈ ইয়াতে আমি ব্লাৰ বুলি লিখি দিব পাৰো। তেতিয়াহ'লে ব্লাৰৰ লগত গ্লু বা এনেকুৱা যিমানবিলাক ৱৰ্ড আছে তাৰ যিমানকেইটা ফিল্টাৰ ইফেক্ট আছে গোটেইকেইটা আহিছে। ইয়াৰ ভিতৰত এইটো স্কুৱেৰ ব্লাৰ হয়, এইটোৰে আমি গোটেইটো ব্লাৰ কৰিব পাৰো। এতিয়া আমি যদি ভিডিঅ'টো এইটো ব্লাৰটো আমাৰ ইফেক্টটো ইয়াতে এনেবল হৈ গৈছে। এতিয়া আমি যদি প্লে কৰো এইখিনি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি এইটো বেছি লৈ লাগিলে আমি ইয়াক টানি দিলে যিমানলৈ টানিলো সিমানলৈ এতিয়া নেক্সট আমি ব্লাৰ হ'ব। আৰু আমি ব্লাৰৰ হেৰিটো চেঞ্জ কৰিব পাৰো, সাইজটো চেঞ্জ কৰিব পাৰো, কিমান ব্লাৰ লাগে এইটো আমি ইয়াতে চেঞ্জ কৰিব পাৰো। কিমান পাৰ্চেণ্ট ব্লাৰ লাগে, 0% হলে ব্লাৰ নাথাকে। এনেকৈ আমি আজি আমি ফিল্মোৰাৰ এইটো এটা বেসিক ইউজ কৰিলো, ধৰা হ'ল এইখিনিলৈকে। আমি ভিডিঅ'টো ইয়াত কাটি ললো। নেক্সট আছে আৰু এটা ব্লাৰ, এটা আমি ইউজ কৰিলো। এইটো ফিল্টাৰ ইউজ মানে যদি কৰিলে RAM ইয়াৰ কম থাকে, হাৰ্ড ডিস্ক কম থাকে, এনেকুৱা ব্লাৰ হয়। তেতিয়া ইয়াতো আমি কিছু জুম ৰেট বা এইবিলাক ফেচ ইনক্ৰিমেন্ট এইবিলাক আমি ইয়াত চেঞ্জ কৰিব পাৰো। এই ফিল্মোৰাত তাৰ বাহিৰে ব্লু বাৰ্ছ এইটো ব্লাৰত আমাৰ যদি বেকগ্ৰাউণ্ডত ভিডিঅ' থাকে তেতিয়াহে এইটো আহি যাব। মানে এইটো মোবাইলৰ ক্ষেত্ৰত এই বাকীকেইটা ব্লাৰ জেনেৰেলি ইউজ কৰা হয়। এইকেইটা আমি ইয়াৰ পৰা ব্লাৰ ইউজ কৰিব পাৰো। তাৰ বাহিৰে আমি ইয়াতে ডাইৰেক্ট পাৱাৰ টুলেৰে আমি স্পেচিফিক ভাৱে কিছুমান ব্লাৰ ইউজ কৰিব পাৰো। ইয়াতে ৰাইট ক্লিক কৰিব লাগিব বা কন্ট্ৰল পি মাৰিলেও হ'ব। পাৱাৰ টুল ইয়াত গৈ টিল শিফট এইটোত এপ্লাই কৰি দিলে এই যিমানখিনি এৰিয়া আমাৰ চিলেক্ট থাকিব তাৰ বাহিৰে বাকীখিনি এৰিয়া ব্লাৰ হৈ থাকিব। মই যদি গোটেইটো চিলেক্ট কৰি দিওঁ গোটেইটো ব্লাৰ নাথাকিব, ইয়াৰ এই এৰিয়াটোৰ বাহিৰৰ খিনি ব্লাৰ হৈ থাকিব। এই ইফেক্টটো আমি ইউজ কৰিব পাৰো। এতিয়া চাওক কিবা এটা এৰিয়া কোনখিনি ব্লাৰ হৈছে। এইখিনি আমি টিল শিফট লৈ ললো। এতিয়া নেক্সট আমি আকৌ পাৱাৰ টুলত গুচি যাম। আমি টিল শিফট নকৰো, মোজাইক কৰিম। মোজাইক কৰিলে এটা এৰিয়া আমি স্পেচিফিক এৰিয়া আমি টিল শিফটত কি আছিলে, এই বক্সটোৰ বাহিৰৰ খিনি ব্লাৰ হৈছিলে। এতিয়া মোজাইকৰ ক্ষেত্ৰত বক্সটোৰ ভিতৰৰ খিনি হে ব্লাৰ হ'ব। গোটেইটো লাগিলে আমি বক্সটো এনেকৈ টানি দিলে গোটেইখিনি হেৰি হ'ব। আৰু এইটো পাৰ্চেণ্টেজটো আমি কিমান পাৰ্চেণ্ট ব্লাৰ লাগে সেইটো আমি ইয়াত চেঞ্জ কৰিব পাৰো। আমি অকল মুখখন যদি ব্লাৰ কৰিব বিচাৰো এনেকে মুখখন ব্লাৰ কৰিব পাৰো। এইটো ব্লাৰ এনেকুৱা হ'ল।
নেক্সট আৰু এটা ইয়াতে পাৱাৰ টুলত আৰু এটা ব্লাৰ আছে মজেকটো আমি কেনসেল কৰি লওঁ ফেস অফ এইটো যদি আমি এপ্লাই কৰো ই অটোমেটিক্যালি তাতে যদি এটা ফটো থাকে সেই ফটো বা মানুহজনৰ কথা কৈ আছে ভিডিওটো এইখিনি অকল মানুহজনৰ ফেসটোহে ই ডিটেক্ট কৰিব আৰু ফেসটোহে ব্লাৰ কৰিব আৰু আমি ইয়াতে যি আইকন ইউজ কৰো সেইটো ফেসটোত গুচি যাব আৰু আমি যেতিয়া প্লে কৰিছো এই বাৰটোৰ লগতে এই ৰাইট সাইডে ইয়াতে আছে এইটো হৈছে ৰেন্ডাৰ পাৱাৰ টুলৰ ফেস অফ এই তিনিটা ব্লাৰৰ সিস্টেম আছে আৰু আমি ফিল্টাৰত গৈও স্কয়াৰ ব্লাৰ নহলে ব্লাৰ বাৰ্স আমি ইউজ কৰিব পাৰো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ